হেল্ল' এভৰিৱান, ই আছামৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আমি এই ভিডিঅ'টোত আজি আলোচনা কৰিম অসম টেট 2021 চনৰ LP আৰু UPৰ অসমীয়া পেপাৰখন। LPৰ প্ৰায় গোটেইকেইটা প্ৰশ্ন আমি এই ভিডিঅ'টোত আলোচনা কৰিম, কিন্তু UPৰ আমি 20টা প্ৰশ্ন ইয়াতে আলোচনা কৰিম, কাৰণ মই 20টা প্ৰশ্নহে যোগাৰ কৰিব পাৰিছোঁ। আৰু আমি ইতিমধ্যে EVS আৰু মেথমেটিক্স আলোচনা কৰিছোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'বোৰ চাইছে। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু আপোনালোকে কিমান পাইছে মোক কমেণ্ট কৰি জনাব। তেন্তে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি LPৰ পেপাৰখন আলোচনা কৰোঁ আৰু তাৰপিছত UPখন আলোচনা কৰিম। আৰু LPৰ প্ৰথম প্ৰশ্নটো আছিলে অন্তৰীপ উপন্যাসখনৰ ৰচক কোন, আৰু ইয়াৰ উত্তৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। ভিডিঅ'টোৰ আৰম্ভণিতে এটা কথা কৈ দিওঁ যে প্ৰশ্নবোৰৰ অপশ্যনবোৰ মই পোৱা নাই, আৰু সেইকাৰণে মই খালি শুদ্ধ উত্তৰবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি যাম। লগতে প্ৰশ্নবোৰ মই নিজেই ক্ৰমানুসাৰে সজাই লৈছোঁ, সেয়ে টেটৰ প্ৰশ্ন কাকতৰ লগত ইয়াৰ চিৰিয়েল নাম্বাৰবোৰ নিমিলিব। তেন্তে বলক পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। আৰু পিছৰ প্ৰশ্নটো আছিলে অসমীয়া চুটিগল্পৰ জনক কোন, আৰু এই প্ৰশ্নটোৰ উত্তৰ আশা কৰোঁ সকলোৱে শুদ্ধকৈ দি থৈ আহিছে। আৰু ইয়াৰ উত্তৰটো আছিলে লক্ষ্মীনাথ বেজবৰুৱা, অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱা আছিলে অসমীয়া চুটিগল্পৰ জনক। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে দেৱী গ্ৰন্থৰ ৰচক কোন, ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোকে গম পায়। ইয়াৰ উত্তৰটো হ'ব নিৰ্মল প্ৰভা বৰদলৈ, আৰু তেখেতে 1989 চনত এই দেৱী গ্ৰন্থখনৰ বাবে অসম সাহিত্য বঁটা লাভ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে ৰঙা কৰবীৰ ফুলৰ স্ৰষ্টা কোন, আৰু ইয়াৰ উত্তৰটো হ'ব হেম বৰুৱা। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ভানুমতী উপন্যাসখনৰ ৰচক কোন, আৰু ইয়াৰ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে হেমকোষ কিমান চনত প্ৰকাশ পাইছিল, আৰু ইয়াৰ উত্তৰটো হ'ব 1900 চনত। আৰু হেমকোষ হৈছে হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰকাশিত এখন অসমীয়া অভিধান। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থৰ ৰচক কোন, আৰু ইয়াৰ উত্তৰটো আছিলে বাণীকান্ত কাকতি। আশা কৰোঁ এই প্ৰশ্নটোৰ উত্তৰ সকলোৰে শুদ্ধ হৈছে। তেন্তে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। এটা প্ৰশ্ন আছিলে যে বিশুদ্ধ অসমীয়া ভাষাত লিখা পুথি কোনখন, আৰু ইয়াৰ উত্তৰটো নিশ্চয় সকলোৱে গম পায়। উত্তৰটো হ'ব প্ৰহ্লাদ চৰিত। তেন্তে পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। অসমীয়া ভাষা সম্পৰ্কত কোনে প্ৰথমে মন্তব্য আগবঢ়াইছিল, আৰু ইয়াৰ উত্তৰটো হ'ব হিউৱেন চাঙে। এই প্ৰশ্নটোৰ বিষয়ে এটা কথা যে ইয়াৰ উত্তৰটো বেলেগো হ'ব পাৰে, কাৰণ অপশ্যনত কি আছিলে মই গম নাপাওঁ। সেইকাৰণে অসমীয়া ভাষা সম্পৰ্কত হিউৱেন চাঙে দিয়া মন্তব্যটো সকলোৱে গম পায়, সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব হিউৱেন চাঙে। আৰু এটা প্ৰশ্ন আছিলে এনেধৰণৰ যে জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন আছিল, আৰু আশা কৰোঁ এই প্ৰশ্নটোৰ উত্তৰ সকলোৰে শুদ্ধ হৈছে, কাৰণ এইটো এটা বহুত ইজি প্ৰশ্ন হয়। আৰু ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। কিন্তু এইটো জানিবলৈ পাইছোঁ যে অপশ্যনবোৰত এনেকৈ আছিলে যে লক্ষী, চন্দ্ৰ আৰু হেম। তেন্তে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষী, চন্দ্ৰ আৰু হেম। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে শংকৰদেৱৰ নাটকৰ সংখ্যা কিমান, আৰু এই প্ৰশ্নটোৰ উত্তৰ আমি সকলোৱে গম পাওঁ যে শংকৰদেৱৰ নাটকৰ সংখ্যা হৈছে 6খন। আৰু সেই 6খন কি আছিলে, যদি আপোনালোকে জানে মোক কমেণ্ট কৰি জনাব। আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। অসমীয়া ভাষা কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত, আৰু ইয়াৰ উত্তৰটোও নিশ্চয় আপোনালোকে গম পায় যে অসমীয়া ভাষা হৈছে ইণ্ডো ইউৰোপীয় বা ভাৰতীয় ইউৰোপীয় ভাষাৰ অন্তৰ্গত। যিহেতু অপশ্যনত আছিলে ভাৰতীয় ইউৰোপীয় ভাষাৰ, সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰতীয় ইউৰোপীয় ভাষাৰ অন্তৰ্গত। তেন্তে পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াতে কৈছিলে যে প্ৰাথমিক স্তৰত ভাষাৰ উচ্চাৰণৰ ক্ষেত্ৰত বেছিকৈ কোনে গুৰুত্ব দিব লাগে, আৰু ইয়াৰ উত্তৰটো হ'ব লাগে ভাষাৰ শিক্ষকে, কাৰণ ইয়াতে প্ৰাথমিক স্তৰত বুলি কৈছে, সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব ভাষাৰ শিক্ষকে। অসমীয়া ভাষাৰ ওপৰত আৰু এটা প্ৰশ্ন আছিলে যে অসমীয়া ভাষাৰ উপভাষা কেইটা,
আৰু ইয়াৰ উত্তৰটো হ'ব দুটা। এটা হৈছে পূব অঞ্চলৰ বা উজনিৰ উপভাষা আৰু আনটো হৈছে পশ্চিম অঞ্চলৰ বা নামনিৰ উপভাষা। ভাষাৰ ওপৰত আৰু এটা প্ৰশ্ন আছিলে যে মাতৃভাষা শিক্ষণৰ শুদ্ধ ক্ৰমটো হৈছে বা কোনোৱে কৈছে যে মাতৃভাষাৰ শুদ্ধ ক্ৰমটো হৈছে যিয়ে হওক ইয়াৰ উত্তৰটো হ'ব শ্ৰৱণ, কথন, পঠন আৰু লিখন, যিটোক আমি সকলোৱে LSRW বুলি গম পাওঁ। আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। কোনটো শব্দত নিৰ্দিষ্টতাবাচক প্ৰত্যয় জড়িত হৈ আছে? আৰু এই প্ৰশ্নটোৰ উত্তৰটো আচলতে অপশ্যনবোৰৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু মই গম পোৱা মতে ইয়াৰ উত্তৰটো হ'ব মানুহগৰাকী। আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ যদি শুদ্ধ হৈছে মোক কমেণ্ট কৰি জনাব। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াতে কৈছে যে শুদ্ধ বাক্যটো নিৰ্ণয় কৰা, আৰু ইয়াতেও মই একে কথাই ক'ম যে এই প্ৰশ্নটোৰ উত্তৰটোও কমপ্লিটলি অপশ্যনবোৰৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু মই গম পোৱা মতে ইয়াৰ উত্তৰটো হ'ব শ্ৰদ্ধেয় ৰাইজ। আৰু এই প্ৰশ্ন দুটালৈ যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে বা কিবা জনাব লগা থাকে তেন্তে মোক কমেণ্ট কৰি জনাই দিব, কাৰণ মই আপোনালোকৰ প্ৰত্যেকটো কমেণ্ট পঢ়োঁ আৰু ৰিপ্লাই দিয়াৰ চেষ্টা কৰোঁ। যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰি যাব। তেন্তে পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াতে কৈছে অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি কেইটা? আৰু ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোকে গম পায়। ইয়াৰ উত্তৰটো হ'ব 8টা আৰু 21টা, অৰ্থাৎ বিশিষ্ট স্বৰধ্বনি আছে 8টা আৰু বিশিষ্ট ব্যঞ্জনধ্বনি আছে 21টা। আৰু পিছৰ প্ৰশ্নটো আছিলে স্ত্ৰীলিংগবাচক কোনটো শুদ্ধ নহয়? আৰু ইয়াৰ উত্তৰটোও কমপ্লিটলি অপশ্যনবোৰৰ ওপৰত ডিপেণ্ডেণ্ট হয়, আৰু ইয়াৰ উত্তৰটো মই গম পোৱা মতে হ'ব মেমনি। ঠিক আছে, আৰু এই প্ৰশ্নটো লৈও যদি আপোনালোকৰ কিবা কুৱেৰি থাকে মোক কমেণ্টত জনাব, মই নিশ্চয় চাবলৈ যত্ন কৰিম। তেন্তে ব'লক পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। আৰু এই প্ৰশ্নটোত কৈছিলে জগত যোগ জননী কি হয়? আৰু এই প্ৰশ্নটো আছিলে সন্ধিৰ পৰা, সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব জগত জননী। আৰু এই প্ৰশ্নটোৰে এটা অপশ্যন মই শুনিবলৈ পাইছোঁ যে জগত জননী বুলিও আছিলে, কিন্তু সেইটো ভুল হ'ব, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জগত জননী। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে সম্বন্ধবাচক পুৰুষ বিভক্তি কি? আৰু ইয়াৰ অপশ্যনত আছিলে অপশ্যন এত আছিলে ত, বিত আছিলে মান, চিত আছিলে ৰে আৰু ডিত আছিলে এক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰে। ঠিক আছে, এই প্ৰশ্নটোৰ উত্তৰটো কাৰ কাৰ শুদ্ধ হৈছে মোক কমেণ্ট কৰি জনাব। আৰু এইটো আছিল LPৰ শেষৰ প্ৰশ্নটো। আৰু এতিয়া আমি UPৰ প্ৰশ্নকাকতখনৰ বিষয়ে আলোচনা কৰিম, আৰু এদিন LPৰ বাকী থকা প্ৰশ্নকেইটা আৰু UPৰ বাকী থকা প্ৰশ্নকেইটালৈ আন এটি ভিডিঅ' বনাম। চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ল'ব। তেন্তে ব'লক UPৰ বাবে অহা অসমীয়া প্ৰশ্নকাকতখনৰ প্ৰথম প্ৰশ্নটো ডিছকাছ কৰোঁ। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ উক্ত কথাষাৰ কোনে কৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। ইয়াতে এটা কথা ক'ব বিচাৰোঁ যে ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কিমান পালে মোক জনাব, আৰু কেনেকৈ জনাব যে LPত পালোঁ 20 বা 30 আৰু UPত পালোঁ 15, 10, যিমান পায় আপোনালোকে মোক কমেণ্ট কৰি জনাব। আশা কৰোঁ সকলোৰে উত্তৰ 15ৰ ওপৰত আহিব, কাৰণ মই ইয়াতে 20টাকৈ প্ৰশ্ন লৈছোঁ। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে প্ৰেমত পৰিছে ভূমণ্ডল, প্ৰেমত ফলিছে শতদল কথাষাৰ কোনে কৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। আৰু ইয়াৰ পিছৰ প্ৰশ্নটোত লৈছোঁ জয়মতী বোলছবিখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোক সকলোৱে গম পায়। ইয়াৰ উত্তৰটো হ'ব 1935 চন। আৰু জয়মতী বোলছবিখন আছিলে অসমীয়া জগতৰ প্ৰথম বোলছবি, আৰু ইয়াৰ নিৰ্মাতা আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ পিছৰ প্ৰশ্নটোত আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব মৃত্যুঞ্জয়। পিছৰ প্ৰশ্নটোত আছে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা কোনে লিখিছিল? আৰু এইটো নিশ্চয় আপোনালোক সকলোৱে গম পায়। ইয়াৰ উত্তৰটো আছিলে লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটোত আছিলে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? আৰু ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোক সকলোৰে শুদ্ধ হৈছে। ইয়াৰ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম ৰোমান্টিক কবিতা কোনটো? আৰু ইয়াৰ উত্তৰ নিশ্চয় সকলোৰে শুদ্ধ হৈছে। ইয়াৰ উত্তৰটো হ'ব বনকুঁৱৰী। তেন্তে পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ।
অগ্নিৰ দৰে পাণ অগ্নিপাণ এইটো কি সমাস আৰু ইয়াৰ উত্তৰটো হ'ব কৰ্মধাৰয় সমাস। ঠিক আছে, তেন্তে পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। বাক্যৰ পূৰ্ণতা বুজাবলৈ কোনবিধ যতিচিহ্ন ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ উত্তৰটো নিশ্চয় সকলোৰে শুদ্ধ হৈছে, কাৰণ এই প্ৰশ্নটোৰ উত্তৰ বহুত বেছি ইজি আছিলে আৰু ইয়াৰ উত্তৰটো হ'ব দাঢ়ি। তেন্তে পিছৰ প্ৰশ্নটো চাওঁ। অসমীয়া ভাষাৰ প্ৰথম বিদ্যায়তনিক গৱেষণা পত্ৰখন কোনে লিখিছিল আৰু ইয়াৰ উত্তৰটো হ'ব ডক্টৰ বাণীকান্ত কাকতি। ঠিক আছে, আৰু এটা প্ৰশ্ন আছিলে যে উপেন্দ্ৰনাথ গোস্বামীয়ে কামৰূপী ভাষাক কেইটা ভাগত ভাগ কৰিছে আৰু ইয়াৰ উত্তৰটো হ'ব 3টা। আৰু কিমানজনৰ শুদ্ধ হৈছে কমেণ্টত জনাব। আৰু এটা প্ৰশ্ন আহিছিলে যে নাগামিজ হৈছে এটা আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিলে মিশ্ৰ ভাষা। নিশ্চয় আপোনালোকৰ শুদ্ধ হৈছে। আৰু এটা প্ৰশ্ন লৈছোঁ যে অসমীয়া ভাষাত লিংগ প্ৰকৰণৰ ক্ষেত্ৰত কোনটো শুদ্ধ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিলে অসমীয়া ভাষা কেৱল প্ৰাণীবাচক শব্দৰ লিংগভেদ হয়। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটোত আছিলে অসমীয়া ভাষা আৰু বাংলা ভাষাৰ মাজত থকা পাৰ্থক্য হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো আছিলে বাংলা ভাষাত উপধ্বনি প্ৰয়োগ নাই। ঠিক আছে, আশা কৰোঁ এইটোও সকলোৰে শুদ্ধ হৈছে। তেন্তে আজিৰ শেষৰ প্ৰশ্নটো লৈছোঁ। পঞ্চমী বিভক্তি বুজাবলৈ বিভক্তিৰ কি চিন প্ৰয়োগ কৰা হয় আৰু ইয়াৰ উত্তৰটো আছিলে এনেকুৱা ধৰণৰ অপশ্যনত যে পদ যোগ ৰ পৰা বা পদ যোগ ৰ যোগ পৰা তেনেকুৱা টাইপৰ কিবা এটা আছিলে। আৰু আমি সকলোৱে গম পাওঁ যে পঞ্চমী বিভক্তিটো হৈছে পৰা, কিন্তু পৰাৰ আগত যিকোনো পদ থাকিলে তাতে ৰ লাগিব, নহ'লে সেইটো বাক্যটো সম্পূৰ্ণ নহ'ব। ঠিক আছে, তেন্তে এইটোৱে আছিল আজিৰ শেষৰ প্ৰশ্নটো। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গৰ সৈতে। আৰু আপুনি LP আৰু UPত কিমান নম্বৰ পাব মোক কমেণ্ট কৰি জনাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।